Hi guys, welcome to our channel Asis Hajarika. আজি আমাৰ ঘৰটো মহাদেৱৰ প্ৰসাদ উঠি দিছোঁ। পবিত্ৰ মাহৰ এই মাহটো মহাদেৱৰ বুলি কোৱা হয়। গতিকে ইয়াৰ লৈ পেলাই আমি ঘৰতে নিয়মটো কৰিছোঁ। এয়া আমাৰ গৈ মাজুটোৰ শহু বুঢ়া বলক এতিয়া ভকতসকলে কেনেদৰে মহাদেৱৰ প্ৰসাদ গ্ৰহণ কৰি আছে। আমাৰ ঘৰতো আজি মহান শিৱৰ প্ৰসাদ মুঠি দিয়া হৈছিল। তাৰলৈ এয়া মই আৰু দেউৰী কাম কৰি আছোঁ আৰু খন্তেক পিছতে মহাদেৱৰ ভক্তসকল আহিব। এয়া সেইকাৰণে দেউৰী কামখিনি মই আগবঢ়াই আছোঁ। এয়া প্ৰসাদৰ কাম যা যোগাৰ কৰি আছোঁ। মায়ে চাকি বন্তি আগবঢ়াইছে আৰু বিশেষকৈ শাওণ মাহটো মহাদেৱৰ মাহ সকলোৱে আমি জ্ঞাত। গতিকে এই মাহটো আজি হ'বলা শেষ সোমবাৰ হ'ব শাওণ মাহৰ। আৰু এটা সোমবাৰ আছে আজি, আৰু আজিটো গ'লে আৰু এটা আছে। গতিকে এই পবিত্ৰ ক্ষণতে তেৰা মহাদেৱৰ ওচৰত আমিও প্ৰসাদ মুঠি আগবঢ়াবলৈ ওলাইছোঁ। ভক্তসকলে আহিব। এয়া মই প্ৰসাদৰ কাম পুৰা যা যোগাৰ কৰি আছোঁ। এতিয়া এইখিনিতে আপোনালোকক আপোনালোকক মাতি আনি প্ৰসাদ মুঠি আপোনালোকৰ ওচৰলৈ আগবঢ়োৱা বা অৱগত কৰা মূল উদ্দেশ্য হ'ল কি, আমাৰ গৰুকেইটাৰ অকণমান অসুস্থ হোৱাত মায়ে আগবঢ়াই দিছিলে। তাতে মই এই মাহটো মহাদেৱৰে মাহ, গতিকে পবিত্ৰ আজি বাৰটো তেখেতৰে, সেই মৰ্মে আজি আপোনালোকক আমি আমাৰ ঘৰলৈ নিমন্ত্ৰণ কৰিলোঁ। হয়তো আপোনালোকক আমি যেনেদৰে কৰিব শুশ্ৰূষা কৰিব দিছিলোঁ পৰা নাই। তাৰপিছতো আমাৰ মাজুজন হাৰিয়ানাত থাকে। আমাৰ পোৱালিটো একেবাৰে স্বাস্থ্য মানে তাৰপৰা জ্বৰ হৈছে আৰু ছিজন লৈ পেলাই হেৰি হৈছে, জ্বৰ হৈছে। তাৰ লগতে আমাৰ ককাও এজন আপোনালোকৰ মাজৰে এজন ভকত আছিল, মানে মাৰ দেউতাক, আজি মাৰ দেউতাকৰ তিথি পৰিছে তালৈ, সেইকাৰণে বৌ আহি গুচি গ'ল। গতিকে গোটেইকেইটা সামৰি আপোনালোকে আৰু আমাক আশীষ কৰিব আৰু কৃষ্ণ 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 ভাল প্ৰসন্ন হৈ নিদান আপোনাৰ মহিমা আপুনি প্ৰকট কৰি জীৱক কৰা পৰিত্ৰাণ, জীৱক কৰা পৰিত্ৰাণ। সব আপোনালোকক কি জনাব কৈ গৈছেই আৰু সেই মৰ্মে বাবাৰ ধাপাশ্ৰী মিখিতে আগবঢ়াই দিছে। আগবঢ়াই দিয়াটো অনেকখিনি সিদ্ধ হ'ব পাৰে, সৰ্বচিত্ৰ নিশ্চিত কৰি, আৰু তেওঁলোকে যি যি মনত সৎ অভিলাষ লৈ সেৱা লৈছে সম্পূৰ্ণ ফলৱৰী কৰি গোবিন্দই কৃপা কৰিব, এহে প্ৰাৰ্থনা আৰু প্ৰভু। এয়া মহাদেৱৰ প্ৰসাদ গ্ৰহণ কৰি আছে। এয়া নৈবেদ্যসমূহ মন কৰি দিয়া
ক'ত আৰু ধুব ওলাইছে অকণমান আৰু পুৰণা কৰিব লাগিব চাহৰ ব্যৱস্থা কৰিছে তুমি খাবা নাই মই দিওঁ আৰু হৈ জিকা হেৰি বনাইছোঁ দিম নাই জিকা ভাত কেৰেলা মাছে পকত নহ'লেও নাই খোৱাটো খামেই পকত নহ'লেও নাই এই আমাৰ ধুব ৰুটি বনাই আছে শিৱ বাবাৰ পইচাকেইটা শুনা মই ক'লো তই বাবা শুনি ল মই যিমানে কওঁ শিৱ বাবাৰ পইচাকেইটাৰ ভিতৰত এই পইচাকেইটা ৰাজহুৱা পইচা নহয় ৰ'বা ৰাজক বুলি নাম নল'বা ভাইৰ দেউতাক কৰিলে তুমিও কিবা এটা মূল্য কিবা এটা পালা নহয় বিশেষ চাম্পান এটা হ'লেও পালা তুমিও মূল্য এটা পালা বছ খতম হৈ গ'ল শ্ৰীমন্ত শংকৰ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ তাহান্ত বিনাই নাই